সৰস্বতী পূজাৰ দিনাই লংকাত অঘটন লামডিং বনাঞ্চলত পৰিত্যক্ত অৱস্থাত মৃতদেহ উদ্ধাৰ সৰস্বতী পূজাৰ আনন্দ উল্লাহৰ মাজতে এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে লংকাত লংকা লামডিং সংযোগী পথৰ সমীপত লামডিং বনাঞ্চলৰ মাজত স্থানীয় লোকে এটা মৃতদেহ প্ৰত্যক্ষ কৰি উদালি আৰক্ষী পহৰা চকীত খবৰ দিয়ে পিছত উদালি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ইফালে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত এইজন ব্যক্তিয়ে আৰক্ষী থানাত আত্মসমৰ্পণ কৰাৰ পিছত মৃতদেহটোৰ প্ৰকৃত ৰহস্য ওলাই পৰে জানিব পৰা মতে উদ্ধাৰ হোৱা মৃতদেহটো এখন ট্ৰাকৰ হেণ্ডিমেনৰ আছিল যোৱা শনিবাৰে এজন ট্ৰাক চালকৰ সৈতে হেণ্ডিমেন কৃষ্ণ গৌড়ৰে এখন ট্ৰাকৰে লংকাৰ পৰা লামডিং অভিমুখে গৈ আছিল যাত্ৰাৰ সময়ত ট্ৰাকখনৰ হেণ্ডিমেন কৃষ্ণ গৌড় নিদ্ৰাৰত অৱস্থাত আছিল যাত্ৰা পথত লংকাৰ তিনিআলিত অন্য এখন বাহনৰ দেহৰ এটা অংশ প্ৰচণ্ড জোৰে লাগি যোৱা থিতাতে নিহত হৈছিল কৃষ্ণ গৌড় পিছত ট্ৰাকখনৰ চালকে বিপদৰ আশংকাত ট্ৰাকৰ পৰা উলিয়াই এইদৰে ঘন অৰণ্যৰ মাজত পেলাই থৈ যায় বৰ্তমান উদালি আৰক্ষীয়ে ট্ৰাকখন চালকজনক আটক কৰিছে কি হৈছিলে মানে হৈছে আপোনাৰ সেই হেণ্ডিমেনটো মাথা ওলাই শুই আছে হাতটো এনেকুৱা ওলাই এনেকৈ শুই আছে মইতো ৰাতি হৈ গ'ল 9টা 9:30 হৈ গ'ল মইতো ৰাস্তাত চিধা দেখি আছোঁ আৰু সেইফালৰ পৰা এটা সৰু গাড়ী আহিল এই বাইপাছটো এতিয়া সি লাইট পৰিলে মানে মই অন্ধকাৰ হৈ গ'লোঁ আৰু একো দেখ নাপায় আমাৰতো পুৰণা মডেলৰ গাড়ীটো চাই লওক পুৰণা মডেলৰ গাড়ী আপোনাৰ কি ট্ৰাক ট্ৰাক এই ইয়াতে আছে তাৰপিছত আমি মালিককো কোৱা নাই এনেই চুপচাপ 2 দিন আছোঁ কালি ৰাতি মোৰ ফেমিলি ক'লে যে কি হ'ল ভাত কিমান দিন আগত হৈছিলে এই পৰহি দিন ৰাতি ৰাতি মানে এই বেলেগ গাড়ীত লাগি আপোনাৰ হেণ্ডিমেনটো গাড়ীতে মৰি থাকিল যায় এটাই মৰি গ'ল তাৰপিছত মই ভয় খাই গ'লোঁ তাতে নমাই এই ছাইডত ৰাখি দিছোঁ আপুনি জংঘলত থৈ গুচি গ'ল জংঘলত গুচি থৈ গৈছে গৈ আপুনি আজি লামডিং থানাত আপুনি চাৰেণ্ডাৰ কৰিছে চাৰেণ্ডাৰ কৰিছোঁ মই মানে ল'ৰাটো মানে মোৰ ফেমিলি কৈ আছে যে আপোনাৰ কি হ'ল কওকচোন হেণ্ডিমেনটোৰ নাম কি আছিলে এই কৃষ্ণা নেকি নে কি ক'লে নতুন হৈছে আজকে কোন জেগাত ঘৰ তাৰ ঘৰ কোন জেগাত কালাচান আপোনাৰ ঘৰ ক'ত লামডিং